हेलो फ्रेंड्स स्वागतम जानाइছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল যোগী ফাৰ্মিঙলৈ আমি আজি মই নতুনকৈ অনা মই হাঁহ এটা দেখাবলৈ লৈছোঁ ইয়াত আমাৰ যোনটো পাতি হাঁহ বুলি কয় লোকেল হাঁহ এইটো আছে ইয়াতে মই 50 পিছ ৰাখিছোঁ আজি যেহেতু গৰম বহুত সেইটো কাৰণত ইহঁতক মই বাহিৰত ওলাই দিছোঁ আৰু ইয়াতে মই অলপ কাট খান্দি দিছোঁ কাট খান্দি অলপ পানী মটৰেৰে পানী দি দিছোঁ ইয়াতে আৰু ইহঁতে বাহিৰৰ পৰা ভিতৰৰ পৰা বাহিৰত আহি খুব এটা ভাল পাইছে যেহেতু গৰম বহুত ইহঁতে কি এই দুখছোৱা হাঁহ কি সুন্দৰকৈ পানীৰ মাজত ডুব গৈ আছে খুব ভাল পাইছে আপোনালোকে ভালদৰে চাই লওক হাঁহকেইটা ইয়াতে 50টা হাঁহ আছে আৰু ইহঁতক মই 2 টাইম দানা খুৱাই আছোঁ মই ৰাতিপুৱা ইহঁতক যোনটো কটেজ কোম্পানীৰ ষ্টাইল দানা হয় সেইটো খুৱাই আছোঁ আৰু গধূলিলে মই ইহঁতক ঘৰতে দানা এটা প্ৰস্তুত কৰি লৈছোঁ সেইটো খুৱাই আছোঁ আৰু ইহঁতৰ বয়স বৰ্তমান 16 দিন হৈছে 16 দিন বয়সতে এইটো গ্ৰোথটো ভালে লৈছে আৰু মই ঘৰুৱা দানাত কি বস্তু ব্যৱহাৰ কৰিছোঁ মই নেক্সট ভিডিঅ'ত দি দিম আৰু ইহঁতক মই আজি পানীৰ লগত ৰাতিপুৱা মই ভিটামিন বি দি দিলোঁ ভিটামিন বি MB প্লেক্স বুলি কয় সেই ভিটামিনটো দি দিলোঁ ইহঁতক তাৰপিছত ইহঁতৰ এতিয়া বৰ্তমান একো বেমাৰ দেখা নাই যিহেতু মই এণ্টিবায়'টিক সপ্তাহৰ মূৰে ইউজ কৰোঁ সেইটো কাৰণত ইহঁতৰ একো বেমাৰ হোৱা দেখা নাই কোনোবাটো ভালখিনি ডাঙৰ হৈছে এইটো চোৱা কিমান ডাঙৰ হৈছে আৰু এইটো কেইটামান বহুত সৰু হৈ আছে এনেকৈ বাহিৰত ওলাই দিব লাগিব বেছি টাইমৰ কাৰণে নহয় আপোনালোকে ওলাই দিলে 1 ঘণ্টা 2 ঘণ্টা এনেকৈ দিব আৰু যিহেতু মই ওপৰৰ ফালে একো দিয়া নাই এইটো কাৰণত ইহঁতক অকণ টাইম চাই থাকিব লাগিব বাহিৰত ওলাই দিলে নহ'লে কাউৰী নেউলি ইহঁতক খাই পেলাব পাৰে সেইটো কাৰণত এইটো চাওঁ কেনেকৈ মুখ মেলি আছে গৰমৰ কাৰণে আপোনালোকে এনেকৈ যদি কৰে পাৰিলে যদি আপোনাৰ পশু নিয়ে তেনেহ'লে আপোনালোকে ঘৰতে পুহিব পাৰে আপোনালোকে কৃত্ৰিমভাৱে পুখুৰী এটা বনাই দিব লাগিব আৰু মই 2 দিন পিছত মই এটা বনাই আছোঁ পুখুৰী বনাই আছোঁ কৃত্ৰিমভাৱে কেনেকৈ বনাইছোঁ কি বনাইছোঁ মই সম্পূৰ্ণ হ'লে মই আপোনালোকক দেখাই দিম এতিয়া মই ইয়াতে থৈছোঁ আৰু এতিয়া বাহিৰত ওলাই 1 ঘণ্টামান এনেকৈ ৰাখিম তাৰপিছত ইহঁতক মোৰ ৰুমত ভিতৰত সোমাই দিম চাওক ইয়াতে 50 পিচ আছে দিয়াচোন এইটো অৰিজিনেল এইটো পাতি হাঁহ হয় আমাৰ লোকেল হাঁহটো এইটো মই চাওঁ কি হয় মই এতিয়া যদি ভাল নাপাওঁ মাংসৰ বাবে পুহিম বুলি ভাবিছোঁ আৰু যদি পিছত যদি হেৰি হয় আৰু ইহঁতক মই যিমান পাৰোঁ সিমান কম খৰচত ডাঙৰ কৰিবলৈ চেষ্টাটো কৰিম আৰু ইহঁতক মই মেডিচিন বৰ্তমান মই ভিটামিন বিটো খুৱাওঁ তাৰপিছত ভিমাৰেলটো ইউজ কৰিলোঁ 4 দিন ভিমাৰেল ইউজ কৰিলোঁ 4 দিনৰ মূৰে তাৰপিছত আপোনাক এণ্টিবায়'টিক এসপ্তাহৰ মূৰে ইউজ কৰিছোঁ তাৰপিছত এইখিনিয়ে আৰু বেলেগ মেডিচিন একো খুওৱা নাই ইহঁতক আৰু গ্ৰোথটো খুব এটা ভাল পাইছোঁ আৰু 2 টাইম মই যিহেতু দানা দিছোঁ আপোনালোকে ঘৰৰ দানাটো যদি সম্পূৰ্ণ ঘৰৰ দানাটো ব্যৱহাৰ কৰে তেনেহ'লে সিমান এটা গ্ৰোথ নলয় আৰু আপোনালোকে কোম্পানীৰ পৰা যোনটো কিনি আনে দানা সেইটো বহুত দাম হয় সেইটো কাৰণত 2 টাইম দিবলৈও চিন্তা লাগে সেইটো কাৰণত মই টাইম সেইটো দিছোঁ আৰু এই টাইম ঘৰৰ দানাটো দিছোঁ আৰু গ্ৰোথটো মই খুব এটা ভাল পাইছোঁ মই গ্ৰোথটো বেয়া পোৱা নাই আৰু যদি আপোনালোকৰ কিবা জানিব লগা থাকে তেনেহ'লে মোক কমেণ্ট কৰি নিশ্চয় জনাব আজিৰ কাৰণে ইমানেই নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে